কৰি আছা? শুই আছা? সন্ধিয়া কি খাইছা? চাহ খাইছা? কিহেৰে খাইছা? কল? কলেৰে কোনোবাই চাহ খায়নে? হয় নেকি? ময়ো খাব লাগিব। ই বাৰু ধদুৱা, কিন্তু ছোৱালীটোৰো ইমান সময় থাকেনে এই ধদুৱাটোৰ লগত কথা পাতি থাকিবলৈ? কি ভাবিছা? নাই, একো ভবা নাই। এই তোক কোৱা নাই। কি ভাবিছা? ধদুৱা চালা। এওঁ ৰাজু, পঢ়াত চোকা, ডিচিপ্লিন আৰু ভদ্ৰ। আৰু এওঁ ৰকী, পঢ়াত চোকা নে কি নাজানো, পঢ়াত দেখাই নাই। আনডিচিপ্লিন আৰু অভদ্ৰ। চৰি, অভদ্ৰ নহয়, কিন্তু ভদ্ৰও নহয়। অ' ভাইটি। মালিক আহিছে। পঢ়ি আছা? পঢ়িছোঁ। আৰু তুমি কথা পাতি আছা? পাতা। দিয়া পাতা। যোনে যি কৰা কৰি থাকা। মুঠৰ ওপৰত টাইমত মই ভাড়াটো পালেই হ'ল। 3 দিন আছে, মাহ সম্পূৰ্ণ হ'ব। বুজি পাইছা? জাষ্ট ৰিমাইণ্ডাৰ এটা দিলোঁ। হ'ব দেই? দিয়া তুমি পঢ়া, তুমি যি কৰা যাম। এইগৰাকী হ'ল ভাড়াঘৰৰ মালিক। দীঘলীয়া পৰিচয় নিদিওঁ, লাহে দেখি থাকিব। কলিজা। মালিক আহিছিল। দিনটোৰ 24 ঘণ্টাৰ 18 ঘণ্টামানে কথা পাতে। এৰি যাওঁতে যেতিয়া 1 ছেকেণ্ড নল'ব, তেতিয়া গম পাবি বেটা। কি ভাবিছা? নাই, একো ভবা নাই। হেই তোক কোৱা নাই, কলিজাক কৈছোঁ। কি ভাবিছা? ধদুৱা চালা মক্কেল। কিবা কৈছা? নাই, একো কোৱা নাই। হেই তোক কোৱা নাই অ', তই পঢ়ি থাক না। এনেকে কথা পাতি থাকিলে পঢ়িব পাৰি নেকি? মাথা গৰম কৰি দিছে। মই কাৰ লগত ৰুম লৈছোঁ নহয়। তোমাৰ চিটুৱেশ্যনটো বুজি পাওঁ কলিজা। ফোনটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ চিটুৱেশ্যনটো বুজি পায়। চকুৰ সন্মুখত থকাটোৰ চিটুৱেশ্যনটো বুজি নাপায়। কি হ'ল? একো হোৱা নাই। আৰে ভাই তোক কোৱা নাইতো। তই কিয় মন দি আছ এইফালে? গাৰ্লফ্ৰেণ্ড লাগে তোক এটা? লাগে যে পতাই দিম মই, আছে লগৰজনী। লাগিব? হ'ব, নিজৰ চিটুৱেশ্যন নিজে বুজি থাক। মই মোৰ চিটুৱেশ্যন বুজি ল'ম। হ'ব, তোক এটা পতাই দিম। এতিয়া পঢ়। কোৱা কলিজা। ক'ত যাবা? বাথৰুম? যোৱা লাইনত থাকিম নে তুমি আহি কৰিবা? যোৱা। ৰাজু, শুন না। তই যে লিখি মুখস্থ কৰ। অলপ সৰুকৈ লিখিবি না, মোৰ পৰীক্ষাত কাম দিব। মানে বুজা নাই। মানে বহীখন দে, তোক বুজাই দিম মই। মানে চা ৰাজু, তই যেতিয়া মুখস্থ কৰি লিখ, তই এই ইমানমান জেগাত লিখিবি হা, ইমানমান জেগাত এনেকৈ সৰুকৈ লিখিবি, আকৌ এডাল আঁচ মাৰিলি এনেকৈ সৰুকৈ এটা কুৱেশ্যন এনচাৰ তই যদি ইয়াত লিখ, এটা এনচাৰ ইয়াত লিখিবি। বুজি পালি? নাই, মই এইবিলাক পাপৰ কাম কৰিব নোৱাৰোঁ। নিজে নকল কৰিব, নিজেও লিখি ল'ব নোৱাৰোঁ, মই লিখি দিব লাগিব। নাই মই নোৱাৰোঁ। কিহৰ পাপে? একো পাপ নহয়, তইতো লিখিয়ে আছে না। তই যদি ইমান জেগাত ডাঙৰকৈ লিখ, তই সৰুকৈ লিখিবি, মোৰ কাম দিব। একো পাপ নহয়, দে না ৰাজু, লিখিবি দে প্লিজ। নাই মই লিখি দিব নোৱাৰোঁ দেই। পৰীক্ষাতটো তই আৰু মই একেলগেই পঢ়োঁ। ৰাজু, ৰকী, ৰাজু, আৰ। তেনেহ'লে ভালেই হ'ব, মোক দেখুৱাবি। আৰে মোক দেখুৱাবৰ কাৰণেতো তই নিলিখো বুলি কৈছ। নাই মই কাকো দেখুৱাব নোৱাৰোঁ। মোৰ সময় থাকে নেকি? নিজৰে সময় নুকুলে মই দেখুৱাব নোৱাৰোঁ। হ'ব দে, দেখুৱাব নালাগে, কিন্তু তই সেনেকৈ লিখ না, মই যেনেকৈ কৈছোঁ, মোৰ কামত দিব পিছত। নাই মই লিখিব নোৱাৰোঁ। পৰীক্ষাতটো আগে পিছেই পঢ়োঁ। ৰাজু, ৰকী, ৰাজু। টিচাৰে যদি ধৰি দিয়াৰ লগে তইতো কৈ দিবি মই লিখা নাই, লাগিলে হেণ্ডৰাইটিং মিলাই চাওঁ কাৰ লগত মিলে, তেতিয়াতো মই ফচি যাম। মই ভাই লিখিবও নোৱাৰোঁ, ফচিবও নোৱাৰোঁ। আবে ক'ত মাথা মাৰিছে বে, ভাবাই নাই মই, তোৰ ভৰি দুটাত সেৱা কৰিব লাগে। সদা সুহাগন ৰহো। কলিজা, হ'লনে?